ধাৰৰ পূজাৰে সামৰণি পৰিল 2024-25 বিত্তীয় বৰ্ষ বিভাগে তীব্ৰ আৰ্থিক সংকট। এই শিৰোনামেৰে ক্ৰমবৰ্ধমান ঋণৰ বোজাৰে ৰাজ্য চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ সামৰণি পৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশিষ্ট কণ্ঠশিল্পী হীৰা দাসৰ বিয়োগৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়ভাগ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজস্থান ৰয়েলছৰ অধিনায়ক তথা অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বক দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে প্ৰশংসা কৰাৰ বাতৰি এটা দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ পাছত এইবাৰ চতুৰ্থবাৰৰ বাবে মহাকাশলৈ যাব অসমৰ জোঁৱাই মাইক ফিনকে। এই বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰত চৰকাৰ আৰু জাপানৰ মাজত অসমৰ কৃষি আৰু জীৱিকা উন্নয়ন প্ৰকল্পৰ প্ৰসাৰৰ বাবে চুক্তি স্বাক্ষৰিত হোৱাৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি বাতৰিৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ মৰমী। গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিগৰাকী ৰাজনৈতিক নেতাৰ গোচৰৰ স্থিতি সম্পৰ্কে সামাজিক মাধ্যমযোগে প্ৰশ্ন সোধাৰ বাবে গ্ৰেপ্তাৰ কৰা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ